নমস্কাৰ বন্ধুসকল, আমি সৰুৰে পৰা সাগৰ আৰু মহাসাগৰৰ বিষয়ে শুনি আহিছোঁ আৰু আমাক সাগৰৰ বিষয়ে জানিব মন যায়। সাগৰ আৰু মহাসাগৰ বেলেগ বেলেগ হয়। সাগৰক ইংৰাজীত সি আৰু মহাসাগৰক অ'চেন বুলি কয়। আচলতে সাগৰতকৈ মহাসাগৰ ডাঙৰ আৰু দ থাকে। তো বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত সাগৰৰ বিষয়ে আলোচনা কৰিম যে সাগৰ বা মহাসাগৰ সৃষ্টি কেনেকৈ হৈছিল, বা সাগৰত ইমান পানী ক'ৰ পৰা আহিল আৰু সাগৰৰ পানী লুণীয়া কিয়। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আমাৰ এই ইউটিউব চেনেলৰ ইন্ট্ৰ'টো লগাই লওঁ। বন্ধুসকল, তোমালোকে এই কথাটো গম পোৱাই চাগে যে আমাৰ পৃথিৱীৰ 70% ভাগত সাগৰে আৱৰি আছে। পৃথিৱীত বৰ্তমান 5খন সাগৰ আছে, ক্ষমা কৰিবা 5খন মহাসাগৰ আছে, যেনে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু ভাৰত মহাসাগৰ। বন্ধুসকল, বৈজ্ঞানিকসকলৰ মতে সাগৰ বা মহাসাগৰৰ সৃষ্টি আজিৰ পৰা প্ৰায় 50 বা 100 কোটি বছৰ আগত হৈছিল। পৃথিৱী যেতিয়া জন্ম হৈছিল তেতিয়া ই এটা প্ৰকাণ্ড জুইৰ গোলক আছিল, কিন্তু লাহে লাহে ই ঠাণ্ডা হ'বলৈ আৰম্ভ কৰে আৰু ঠাণ্ডা গেছেৰে সম্পূৰ্ণ পৃথিৱী আৱৰি ধৰে। লাহে লাহে এই ঠাণ্ডা গেছবোৰ ডাৱৰত পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। ঠাণ্ডা হোৱাৰ কাৰণে এই ডাৱৰবোৰত প্ৰচুৰ পৰিমাণে পানী জমা হ'বলৈ ধৰে, যাৰ ফলত পৃথিৱীত বহু বছৰ ধৰি বৰষুণ হয় আৰু এই বৰষুণৰ পানী পৃথিৱীত থকা ডাঙৰ ডাঙৰ গাঁতবোৰত পানী জমা হ'বলৈ ধৰিলে আৰু লাহে লাহে ই সাগৰ বা মহাসাগৰৰ ৰূপ ল'বলৈ আৰম্ভ কৰিলে। কিন্তু প্ৰথম অৱস্থাত ই অকল এটা মহাসাগৰ ৰূপতে আছিল, কিন্তু লাহে লাহে ভূমিস্খলনৰ ফলত পৰ্বত, পাহাৰ আৰু সাগৰৰ উৎপত্তি হয়। পৃথিৱীত মুঠ 64,17,40,000 কিলোমিটাৰ সাগৰে আৱৰি আছে। সাগৰ বা মহাসাগৰ কেনেকৈ সৃষ্টি হ'ল ইয়াৰ বিষয়টো আমি জানিলোঁ। এতিয়া আমি জানো যে সাগৰৰ পানী লুণীয়া কিয়। সাগৰৰ পানী যেতিয়া সূৰ্যৰ তাপত ভাপ বনি আকাশত ডাৱৰ বনে, ফলত বৰষুণৰ সৃষ্টি হয়। বৰষুণৰ পানী মাটিত নপৰা আগতে আমাৰ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড, ছালফাৰ, নাইট্ৰজেন আদি গেছবোৰৰ লগত মিলিত হয়। এই গেছবোৰ বৰষুণৰ পানীৰ লগত মিলি অলপ লুণীয়া হৈ যায়। যেতিয়া এই পানী পাহাৰ বা মাটিত পৰে, তাৰ পিছত নদীত পৰে, তেতিয়া নদীতো এই নিমখ আহি যায়। কিন্তু নিমখৰ পৰিমাণ বহুত কম থকাৰ কাৰণে আমাক নদীৰ পানী ইমান নিমখীয়া নালাগে। নদীৰ এই নিমখীয়া পানী বৈ গৈ সাগৰত পৰে আৰু সাগৰৰ পৰা মহাসাগৰত পৰে। এনেকৈ লাহে লাহে এই প্ৰক্ৰিয়া কোটি কোটি বছৰৰ পৰা চলি আছে, যাৰ ফলত সাগৰ আৰু মহাসাগৰৰ পানী নিমখৰ পৰিমাণ বাঢ়ি গৈ আছে আৰু ইয়াৰ কাৰণে আমাক সাগৰৰ পানী নিমখীয়া লাগে। ইয়াৰ উপৰিও সাগৰৰ তলত থকা জ্বালামুখীৰ পৰা লাভা আৰু ছালফাৰ ডাই অক্সাইড আদি গেছ ওলাই থাকে, যি সাগৰৰ পানী আৰু লুণীয়া কৰি পেলায়। আৰু তোমালোকেতো গম পোৱাই যে সাগৰৰ পানী যেতিয়া সূৰ্যৰ তাপত ভাপ বনে, তেতিয়া সাগৰৰ পানীত থকা নিমখবোৰ সাগৰতে থাকি যায় আৰু এনেকৈয়ে কোটি কোটি বছৰৰ পৰা চলি থকা এই প্ৰক্ৰিয়াৰ ফলত সাগৰৰ পানী লুণীয়া হৈ যায়। কিন্তু সাগৰৰ পানীত কিছুমান এনেকুৱা প্ৰক্ৰিয়া চলি থাকে, যাৰ ফলত সাগৰৰ পানী এটা নিৰ্দিষ্ট সীমালৈকেহে লুণীয়া হয়। বন্ধুসকল, আমি আশা কৰিছোঁ যে তোমালোকে এই ভিডিঅ'টো চাই ভাল পাবা, আৰু যদি সঁচাই ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এই ভিডিঅ'টো এটা লাইক কৰি দিবা, লগতে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বন্ধুসকল, আজিলৈ বিদায়। আকৌ এবাৰ নতুন ভিডিঅ'ত লগ পোৱা আশাৰে ধন্যবাদ।